নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈকে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ ফালৰ পৰা ওলাইছে চাকৰি 8 পাছ কৰাসকলৰ বাবে, আৰু ইয়াৰ এপ্লাই আপোনালোকে অফলাইন কৰিব লাগিব। আৰু এই ভেকেঞ্চিটো আহিছে বিশ্বনাথ জুডিচিয়াৰীৰ ফালৰ পৰা। কেনেদৰে আবেদন কৰিব মই সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বিশ্বনাথ চাৰিআলি জুডিচিয়াৰীৰ ফালৰ পৰা ওলাইছে। এডভাৰটাইজমেণ্টটো 3 জানুৱাৰী তাৰিখে পাব্লিছ হৈছিল। ইয়াতে পোষ্টসমূহৰ নাম হৈছে পিয়ন, চকীদাৰ আৰু ড্ৰাইভাৰ। টোটেল পোষ্ট পিয়নৰ বাবে 5টা আৰু চকীদাৰৰ কাৰণে 1টা, ড্ৰাইভাৰৰ কাৰণে 2টা আছে। দৰমহা 12,000 পৰা 52,000 পিয়ন আৰু চকীদাৰৰ কাৰণে দিয়া হ'ব। লগতে 3,900 গ্ৰেড পে থাকিব। আৰু ড্ৰাইভাৰৰ কাৰণে 14,000 পৰা 60,500 দিয়া হ'ব আৰু গ্ৰেড পে 5,200 থাকিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে 8 পাছ কৰিব লাগিব মিনিমাম পিয়ন আৰু চকীদাৰৰ কাৰণে, আৰু ড্ৰাইভাৰৰ কাৰণে 8 পাছ কৰাৰ লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ৰিজাৰ্ভেশ্যন কেটেগৰী দেখিছোঁ OBCৰ কাৰণে 2টা পোষ্ট, জেনেৰেলৰ 1টা পোষ্ট, SC 1টা পোষ্ট, ST 1টা পোষ্ট পিয়নৰ বাবে, আৰু চকীদাৰৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে থাকিব 1টা পোষ্ট, আৰু ড্ৰাইভাৰৰ কাৰণে আনৰিজাৰ্ভৰ বাবে থাকিব 1টা পোষ্ট। ইয়াতে আপোনালোকে এপ্লাই কৰিবৰ বাবে 18ৰ পৰা আপোনালোকে 38 বছৰ হ'ব লাগিব। ইয়াতে আপোনালোকে কেনেদৰে এপ্লাই কৰিব দেখিবলৈ পাইছে যে আপোনালোকে চেল্ফ এটেষ্টেড ফটো ডকুমেণ্টছ দিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ, কাষ্ট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ লগতে 3 কপি পাছপৰ্ট চাইজ ফটো দিব লাগিব। লগতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জুডিচ বিশ্বনাথত আপোনালোকে ছাবমিট কৰিব লাগিব। ইয়াতে লাষ্ট ডেট আপোনালোকে 3 ফেব্ৰুৱাৰীলৈকে কৰিব পাৰিব। ইয়াতে আপোনালোকে কেনেদৰে আপোনালোকৰ চিলেকশ্যন হ'ব দেখিবলৈ পাইছে যে কেণ্ডিডেটসকলৰ ভাইভা হ'ব আৰু স্কিল টেষ্ট হ'ব। লগতে ড্ৰাইভাৰৰ কাৰণে ভাইভা থাকিব। আপোনালোকে এনভেলপটোৰ ওপৰত লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন, চকীদাৰ এণ্ড ড্ৰাইভাৰ। এতিয়া এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে যিসকল কেণ্ডিডেট এলিজিবল হয় তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট হয় বিশ্বনাথ চাৰিআলি জুডিচিয়াৰ ৱেবছাইটত আপোনালোকৰ নটিচ আহিব যে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে কোনটো এড্ৰেছত এপ্লিকেশ্যন ফৰ্মখন পঠাব লাগিব। দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জুডিচ বিশ্বনাথ, ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কেম্পাছ বিশ্বনাথ, পোষ্ট অফিচ বিশ্বনাথ চাৰিআলি, PS বিশ্বনাথ চাৰিআলি, পিন 784176, ডিষ্ট্ৰিক্ট বিশ্বনাথ, অসম। আপোনালোকে এপ্লাই কৰিব পাৰিব এই পোষ্টসমূহৰ বাবে। মই আপোনালোকক এপ্লিকেশ্যন ফৰ্মখন ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ডাউনলোড কৰি এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি আপোনালোকে ছাবমিট কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে আপোনাৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।